Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে আছে। মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ বহুতো শুভেচ্ছা থাকিল। হ্যাপি নিউ ইয়াৰ। আৰু আজি হল 31 ডিসেম্বৰ। আপোনালোকে পাৰ্টি কৰিছে নিশ্চয়। আমাৰো সৰু সুৰাকে ঘৰৰ আগফালে ওচৰৰ সকলোৱে লগ লাগি এটি মানে ভোজ খাব লৈছো। তাকে আপোনালোকক দেখাম কেনেকুৱা কি আয়োজন চলিছে। চাই যাব। এইফালে আমাৰ প্লেচটো দেখিছে একদম এতিয়াৰ পৰা আৰম্ভ কৰিছে, তেতিয়াহে ৰাতিলৈ হ'বগে। এইফালে এই আমাৰ ধুনীয়া খুৰীজনী কি হ'ল, পিঁয়াজ কাটি পুৰা পুৰিছে। নোৱাৰে ন, আমাৰ মাক দিবা। আমাৰ মা এইফালে আমি নহৰু কাটিছে। এইফালে দায়ে পুৰা গাঁত খান্দিছে। সৰুফালে এগৰাকী আহিছ, পুৰা হাঁহি হাঁহি আহি আছে। এইফালে আৰম্ভ কৰিছে আৰু এতিয়া সময় হৈছে 4:25। 4:25 পৰা ষ্টাৰ্ট কৰিলেহে আপোনাৰ মানে এতিয়ালৈ ৰাতি বেছি দেৰি নহয়গে। গছত ওলমাই দিব নেকি? এইফালে কাৰেণ্টৰ ব্যৱস্থা কৰি আছে পুৰা। এইফালে মাংস কাটিব এতিয়া আপাই চাফা কৰি আছে। হৈছেগে আৰু বনাই 6টা বাজিছে আৰু বেছি দেৰিও নাই হোৱা। খাওঁ মানে 8টামান বাজিবগে। 8টামান এইফালে তম্বু তৰি তম্বু এইফালে জুই ধৰি আছে। এইফালে আমাৰ খানা হৈ গ'ল। কি হাঁহ মাংস, লোকেল মুৰ্গী আৰু গাহৰি খাই নাই খাই আপোনালোকে জনাব দেই কমেণ্টত। গাইজ আমাৰ বৰ্তমান ভাত এটা কোটা মানে ডাঙৰ মানুহবিলাকে আৰু সৰু ল'ৰা ছোৱালীবিলাকে খাই আছে। এয়া আমাৰ সাজু হৈ আছে। এইফালে কিবা ক'ব নেকি? নতুন বছৰৰ শুভেচ্ছা সকলো অসমবাসীলৈ থাকিলে, লগতে সকলোৰে সুখ শান্তি কঢ়িয়াই আনক আৰু নতুন বছৰে যাতে হৈছে সেয়া যাতে নাইকিয়া হৈ ভগৱানে চবকে আশীৰ্বাদ দি সুস্বাস্থ্য কামনা কৰা হৈছে। আৰু সকলো সেইটোৱে নতুন বছৰে সকলোকে সুখ শান্তি দিয়ক, তাৰে কামনাৰে পুৰণিক বিদায় দি নতুনক খুব আনন্দৰে আদৰিছো। আমাৰ ফালৰ পৰা আপোনালোকৰ সকলোলে নতুন বছৰৰ শুভেচ্ছা থাকিল। এই জুইত যাতে চব নাশ হৈ যায় ন, বেমাৰ আজাৰ মানুহৰ যিসকলে ৰোগত ভুগি আছে সেই সকলো
সুস্থ হয়। নতুন বছৰে যাম সকলোকে আনন্দ দি আৰু একত্ৰিত কৰি এনেদৰে আনন্দ কৰিবলৈ যাম। আমাৰ আজি ৰান্ধনীয়া একদম ৰান্ধনী মানে একদম এয়া দাই পুৰা মানে অনুষ্ঠানটো আমাৰ আজি ৰান্ধনীয়া দেই। থেংক ইউ। বৰ ধুনীয়া বৰ ধুনীয়া বনালে একদম মাংস। এইফালে পুৰা নাচিছে এইফালে পাৰ্থদা যাওক নাচক নাচক নাচক। আজয় এইফালে আজয় কেনেকুৱা হ'ল খানা? বঢ়িয়া। কেনেকুৱা লাগিলে? মজা লাগিলে মজা লাগিলে। এনেকুৱা যে 2022 চনটা মজা লগাই হওক আৰু চবৰে কাৰণে। এইফালে মোক দিবি দে এইবোৰ। এয়া আপোনালোকে দেখিছে আমি 2022 চনৰ শেষৰটো দিন সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খালোঁ আৰু শেষত সকলোৱে নাচ গান আনন্দ ফূৰ্তি কৰি আজি এনেদৰে আমি শেষৰটো দিন উপভোগ কৰিলোঁ। আপোনালোকক অলপ ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলোঁ। কেনে পালে আপোনালোকে নিশ্চয় জনাব আৰু পুনৰবাৰ মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। সকলোৱে ভাল হওক আৰু 2021 চনত পূৰণ নোহোৱা সপোনবিলাক যাতে 2022 চনত পূৰ হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজিলৈ আহোঁ। হেপী নিউ ইয়েৰ।